guys, welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। আৰু ৰাতিপুৱা মই গা পা ধুই যিখিনি কাম বন থাকে কৰি মেলি আজৰি হ'লোঁ। হৈ পেলাই আজি এতিয়া ব্ৰেকফাষ্ট কৰিম। তাৰ আগতে আপোনালোকক গণেশ চতুৰ্থীৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু আজিৰ দিনটো কেনেকৈ পাৰ কৰোঁ আপোনালোকৰ লগত সেইখিনি শ্বেয়াৰ কৰিম। ওচৰতে গণেশ মন্দিৰ এভাগ আছে, দেখুৱাইছোঁ ৰ'ব দেই। আৰু মন্দিৰ ভাগ এই ভাগ আৰু মোৰ পাকঘৰৰ পৰা খুব ধুনীয়াকৈ দেখি থাকি তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। সন্ধিয়াকৈ ইয়ালৈ যাম আৰু আপোনালোককো লৈ যাম আৰু এতিয়া ব্ৰেকফাষ্ট কৰোঁগৈ। ব্ৰেকফাষ্ট কৰি পেলাই আকৌ লগ পাই আছোঁ। আৰু এতিয়া ব্ৰেকফাষ্টৰ কাৰণে ৰুটি আটা মাৰিছোঁ আৰু এইফালে ল'ৰাও উঠিলে তুমি বাবা। আমি জলপান খাম দেই এতিয়া দেই। ৰুটি বনাই আছোঁ আৰু এইফালে ল'ৰা আহি গ'ল পাকঘৰলৈ মোক সহায় কৰিবলৈ। নে হা কিবা এটা কোৱাচোন মাক সহায় কৰিবলৈ আহিছা নি? মাক সহায় কৰিবলৈ আহিছা নি? ঠিক আছে, আমি এতিয়া খাই বৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ৰাতিপুৱা খাই বৈ আজৰি হ'লোঁ। হৈ পেলাই ল'ৰাও সেয়া খেলি পেলাই ভাগৰ লাগিলে সিও শুলে। তাৰপিছত মানুহজন অকণমান ওলাই গৈছে। আজি ভাবিছোঁ গণেশ চতুৰ্থী বুলি কিবা এটা বনাওঁ স্পেচিয়েল মানে কি, গণেশ চতুৰ্থীততো মোদক বনাই বহুতে জানে। তেনেহ'লে মোৰ ষ্টিমাৰো নাই, সাজো নাই। তেনেহ'লে কেনেকৈনো মই মোদকটো বনাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আপোনালোকেও চাওক। ঠিক আছে, বলক তেতিয়াহ'লে পাকঘৰলৈ আহি বস্তুখিনি যোগাৰ কৰি ল'লোঁ। এইফালে আটা, ৰুকি লোৱা নাৰিকল আৰু গুড়। তাৰপিছত প্ৰথমতে নাৰিকলখিনি ভাজি ল'ব লাগিব। সেইকাৰণে মই এখন পেন লৈছোঁ ডাঙৰ, তাতে ডাঙৰ চামুচেৰে 1 চামুচ ঘিউ দিব লাগে। মোৰ চামুচখন সৰু হ'ল কাৰণে মই এনেকৈ 3বাৰ দিবলগীয়া হ'ল। তাৰপিছত যিখিনি ৰুকি লৈছিলোঁ নাৰিকল সেইখিনিও মই দি দিলোঁ। সেইখিনি মই মিক্সিত পিচি লৈছিলোঁ। মাজে মাজে 1 টুকুৰা 2 টুকুৰা গোটা থাকি গ'ল, একো নাই, হ'ব বাৰু। তাৰপৰা এইখিনি ভালদৰে ভাজি শুকানকৈ মানে ফৰফৰীয়া কৰি ল'লোঁ। আৰু তাৰপিছত এতিয়া এইখিনি এখন কাঁহীত এনেকৈ কাঢ়ি থৈ দিম। গুড়খিনি একেবাৰে যেতিয়া ঠাণ্ডা হ'ব তেতিয়া মিক্স কৰিম। আৰু এইখিনি ঠাণ্ডা হয় মানে এইফালে আটাখিনি মাৰি লওঁ। আটাখিনি মাৰিবলৈ প্ৰথমতে মই ডাঙৰ চামুচেৰে 1 চামুচ ঘিউ দিছোঁ। তাৰপৰা ভালদৰে মোহাৰি ল'ম, যেনেকৈ কাটা নিমকি বনাবৰ কাৰণে আমি আটাটো মাৰোঁ তেনেকৈ কৰি ল'ম। তাৰপিছত মিক্স হৈ যোৱাৰ পিছত ইয়াতে নৰ্মেল পানী দি পেলাই আটাৰ লাডুটো বনাই ল'ম ভালদৰে। বনাই পেলাই আপোনালোকে যদি বিচাৰে লাডুটো অলপ সময় ৰেষ্ট দিবও পাৰে, আৰু যদি নিবিচাৰে আপোনালোকে লগালগিও বনাব পাৰে। মই লগে বনাইছিলোঁ। আৰু তাৰপিছত এতিয়া এইখিনি সৰু সৰু এনেকৈ লাডু কৰি ল'ম, যেনেকৈ আমি লুচি বনাওঁ তেনেকৈ লাডু কৰি লৈছোঁ নিজৰ জোখত। যদি ডাঙৰকৈ বিচাৰে ডাঙৰকৈও কৰি ল'ব পাৰিব। তাৰপৰা মই এইখিনি বেলি ল'ম, একেলগে গোটেইখিনি বেলি ল'ম, কাৰণ এখন এখনকৈ বেলি পেলাই যদি বনাবলৈ যাওঁ দেৰি হৈ যাব। সেইকাৰণে মই একেলগে গোটেইখিনি ৰেডি কৰি ল'লোঁ। ৰেডি কৰি লোৱাৰ পিছত এতিয়া মই যিখিনি নাৰিকল ভাজি থৈছিলোঁ সেই নাৰিকলখিনিৰ যিটো মিশ্ৰণ সেইখিনি ৰেডি কৰি ল'ম। তাৰ কাৰণে প্ৰথমতে মই ইয়াত ড্ৰাই ফ্ৰুটছ অলপমান কাটি দি দিছোঁ। তাৰপৰা যিখিনি গুড় পিহি থৈছিলোঁ সেইখিনি দিছোঁ। সেইখিনি দি পেলাই ভালদৰে মিলাই ল'লোঁ শুকানকৈ। তাৰপৰা এই মিশ্ৰণটোৱে তাৰ মাজত ব্যৱহাৰ কৰিম। এতিয়া যিখিনি ৰুটি বেলি লৈছিলোঁ সেই বেলি লোৱা ৰুটি এখন মই লৈ লৈছোঁ, আপোনালোকক দেখুৱাই দিছোঁ প্ৰথমতে কৰি পেলাই। আৰু মিশ্ৰণখিনি মাজতে এনেকৈ দি ল'ম। দি লৈ পেলাই চাৰিওফালে মূৰকেইটা এনেকৈ অকণ উঠাই পেলাই এনেকৈ টিপি পেলাই এটা কুনিয়াকৈ দি ল'ম। দি লৈ পেলাই গোটেই মূৰকেইটা একেলগে মিলাই সমানকৈ হাতেৰে আগটো ঘূৰাই পেলাই টিপা মাৰি দিম, যেনেকৈ এটা টোপোলাৰ নিচিনা কৰি দিম মানে। তেনেকৈ কৰি পেলাই যিকণ সন্মুখৰ ওপৰ ফালে অকণ বেছি হৈ থাকে সেইকণ এৰুৱাই দিলেও দিব পাৰি, নহ'লে দেখিবলৈ ইমান ভাল নালাগে। এনেকৈ এৰুৱাই দিলে দেখিবলৈ ভাল লাগে আৰু। তাৰপিছত সেয়া এনেকৈ কৰি পেলাই ৰেডি কৰি ল'ম গোটেইখিনি। তাৰপাছত এইখিনি কম জুইত মানে ভাজি ল'ম। আৰু এয়া মোৰ গোটেই মোদকখিনি ৰেডি হৈ গ'ল। এইখিনি এটা ফ্ৰাই কৰি ল'ম। তাৰ কাৰণে ইয়াতে মই ৰিফাইন তেল দিছোঁ। আপোনালোকে অকণমান ঘিউ দি ল'ব পাৰিব। তেলখিনি সম্পূৰ্ণ গৰম হ'বলৈ নাই দিয়া, অকণ গৰম হওঁতেই মই এইখিনি দি দিছোঁ। তাৰপিছত তাৰ ওপৰত এনেকৈ চামুচেৰে দি মই অকণমান ৰঙচুৱাকৈ গোটেইখিনি ভাজি ল'ম। তেতিয়া এনেকৈ ভাজিলে মানে মচমচীয়া হৈ থাকে বহুত দিনলৈকে, আৰু বহুত সময়লৈকে মচমচীয়া হৈ থাকে। তাৰপিছত আৰু এয়া তুলি ল'ম তেলৰ পৰা। আৰু এয়া মোৰ মোদক ৰেডি হৈ গ'ল। অকণমান সজাই দিছোঁ, যিহেতু গোঁসাই ঘৰত সেইখিনি আগবঢ়াম। তাৰপিছত এতিয়া সন্ধিয়াৰ সময় পূজা কৰিবলৈ যাওঁ। পূজা মানে মন্দিৰলৈও যাম, একেবাৰে ওলাই লৈছোঁ। প্ৰথমতে ঘৰৰ পূজাখিনি কৰি লওঁ। নিয়মটো মই কৰিছোঁ,
কাৰণ ডাঙৰকৈ মই নাই পতা, ঘৰত নিয়মখিনিয়ে কৰিছোঁ মাত্ৰ। আৰু এতিয়া মন্দিৰলৈ যিহেতু যামেই, মন্দিৰত গৈ পেলাই বাকী যিখিনি দিব লাগে সেইখিনি দিমগৈ। আৰু এইফালে ল'ৰাই প্ৰসাদ খালেই। কি খাইছা? বা দুটা খাইছে একেলগে, পেলালে আৰু এতিয়া কল খাবা নি? কল খাবা নি? ঘৰখিনি শেষ কৰি এয়া মন্দিৰ পালোহি আৰু ইমানেই ভিৰ, এয়া লাইন চাওকচোন। এতিয়া অকণমান সময় ইয়াত ৰৈ পেলাই ভিতৰলৈ যাম আৰু। মন্দিৰৰ পৰা আহিলোঁ, তাৰপাছত এতিয়া আমি প্ৰসাদ খাওঁ। এয়া মন্দিৰত দিয়া প্ৰসাদ। ইয়াত যিহেতু বুট মগু নিদিয়ে, এনেকৈ এইটো লেমন ৰাইচ আৰু চুজিৰ এটা নিমখীয়া বনাইছিলে। তাৰপাছত মই ঘৰত আগবঢ়োৱাখিনি পূজা চূজা দি মেলি আহিলোঁ। আহি কাপোৰ কানি সলাই প্ৰসাদো খালোঁ। খাই বৈ এতিয়া অকল এযোৰ খুলিবলৈ আছে, খুলিম আৰু ইমান ভাগৰ লাগিছে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। আপোনালোকে যদি ভাল পালে লাইক কৰিব আৰু নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, তেনে নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ এবাৰ লগ পাম। থেংক ইউ।